নমস্কাৰ, মই অনন্যাই আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি কথা পাতিবলৈ লৈছোঁ আমাৰ সকলোৰে খুব মৰমৰ এজোপা ফুল পিটুনিয়াৰ বিষয়ে। পিটুনিয়া ৰোৱাৰ সঠিক সময়খিনি হৈছে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ প্ৰথম সপ্তাহ আৰু একেবাৰে দেৰি কৰোঁ বুলিলে জানুৱাৰী ফেব্ৰুৱাৰীটো লগাব পাৰে, কিন্তু ঠাণ্ডা অহাৰ আগে আগে ৰুলে আচলতে গছজোপা বেছি ধুনীয়া হয় আৰু ফুলবোৰো বেছি ভাল হয়। পিটুনিয়াৰ গুটিৰ পৰা পুলি কৰিবলৈ হ'লে গুটিসমূহ আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত সিঁচিলে ভাল আৰু পুলি কিনিবলৈ হ'লে নাৰ্চাৰীত এভেইলেবল পুলি থাকে। পুলিবোৰৰ দাম ঠাই অনুসৰি আৰু বছৰ অনুসৰি দাম বঢ়াৰ লগে লগে বেলেগ বেলেগ হৈ আহি আছে। আগতেতো 1 ইঞ্চি টাবৰ সৰু পুলিবোৰ 5 টকাতকৈ তলত পোৱা গৈছিলে। এইবাৰ 21 চনত 10 টকা 14 টকা এনেকুৱাকৈও দেখিছোঁ। সৰু পুলিসমূহ খুব ধুনীয়াকৈ বাচি যায়। এইবাৰ অলপ মই দেৰি হোৱাৰ কাৰণে অলপ ডাঙৰ পুলি আনিলোঁ। এইকেইটাত লৈছে 25 টকাকৈ। খুবেই ধুনীয়া হয় পুলিকেইটা। আৰু পিটুনিয়া ৰুবৰ বাবে সদায় বহল মুখৰ পাত্ৰ বাছি ল'ব লাগে, যিহেতু ঠাল ঠেঙুলিবোৰ মেলি জোপোহা হৈ পৰে গছজোপা। শিপা বৰ বেছি তললৈ নাযায়, গতিকে বেছি দ পাত্ৰ নল'লেও কোনো কথা নাই। মই ইয়াত লৈছোঁ গ্ৰিল পট, যিহেতু আমাৰ গ্ৰিলখনত দিবলৈ বেছি সুবিধা হয়, ৰ'দ পৰি থাকে। হেংগিং পটতো খুবেই ধুনীয়া লাগে। পিটুনিয়াৰ বাবে মাটিখিনি ৱেল ড্ৰেইন মাটি হোৱাটো খুবেই প্ৰয়োজনীয়। এই মাটিখিনি মই অলপ ৰ'দত শুকুৱাই এতিয়া গুড়ি কৰি লৈছোঁ। ইয়াতে এতিয়া দিম শুকুৱাই থোৱা গোবৰ, একেবাৰে গুড়ি এই গোবৰখিনি। এতিয়া গোবৰখিনি মিহলাই দিলে পিছত নিদিলেও হ'ব, পিছত লিকুইড ফাৰ্টিলাইজাৰ দিম, যিহেতু দিবলৈও অসুবিধা হয় তেতিয়া। এতিয়া ইয়াতে অলপ দিম কোকোপিট। আৰু অলপ দি দিছোঁ। এতিয়া ইয়াতে দিম আৰু অলপ বালি। এনেকৈ দিলে মাটিখিনি খুব ধুনীয়া কোমল হৈ থাকে। এতিয়া টাবটোত মাটিখিনি ভৰাই ল'ম। এই টাবটো যোৱা বছৰ পিটুনিয়া এইটোতে ৰুইছিলোঁ, তেনেকৈ ৰাখি দিছিলোঁ। এইবছৰ পুনৰ ৰুবলৈ ইয়াৰ যিটো ড্ৰেইনেজ হ'ল, সেই হ'লটো অকণমান চেক কৰি ল'ম, যাতে বন্ধ হৈ নাথাকে। নহ'লে যদি বন্ধ হৈ পানী যাব নোৱাৰা হয়, তেতিয়া গোটেই টাবটো নষ্ট হৈ যাব, ফুলজোপা নষ্ট হৈ যাব। এই হ'লটোৰ ওপৰত এটা টেকেলি টুকুৰা এটা ৰাখি দিছোঁ। মই এই টাবটোত এটাই ফুটা কৰিছোঁ, যিহেতু এই টাবটো আমাৰ সন্মুখৰ ফালে হাউলি অতিৰিক্ত পানীখিনি ধুনীয়াকৈ ওলাই যাব পাৰিব। আচলতে টাবটোৰ পজিশ্যনটোলৈ চাই, যাতে অতিৰিক্ত পানী জমা নহয়, তেনেকৈ 2-3টা ধুনীয়াকৈ ফুটা কৰি পানীখিনি ওলাই যাব পৰা ব্যৱস্থাটো ৰাখিব লাগে। তেতিয়া পানী জমা হৈ গছ এজোপা কেতিয়াও নষ্ট নহয়, কাৰণ ইমান দাম দি এজোপা গছ কিনা হয়, মৰমত ৰখা হয়, এনেকৈ মৰি গ'লে বেয়া লাগে। গতিকে ড্ৰেইনেজ ছিষ্টেমটো সদায় খুব ধুনীয়াকৈ কৰি দিব লাগে। টাবটোত মাটিখিনি আধালৈকে ভৰাই এতিয়া এটা পিটুনিয়াৰ পুলি লৈ লৈছোঁ। পলি বেগটোৰ পৰা পুলিটো এৰুৱাই ল'ম। এতিয়া পলি বেগটোৰ পৰা সাৱধানেৰে পুলিটো এৰুৱাই ল'ম। কাটি দিলেও খুব ধুনীয়াকৈ ওলাই আহিব। মই এইটো কাৰণেই কৰিছোঁ, যাতে পলি বেগটো ক'ৰবাত ব্যৱহাৰ হয়, কিবা এজোপা ৰুব পাৰোঁ। আৰু নহ'লে ইমান পলিথিনৰ আৱৰ্জনা দিনক দিনে বাঢ়ি আহিছে, বেয়াও লাগে। মই সেইটো কাৰণে মাটিৰ টাব ব্যৱহাৰ কৰি আচলতে বেছি ভাল পাওঁ, কিন্তু উপায় যিহেতু নাই, এতিয়া এৰুৱাই লৈছোঁ। আৰু এই ৰুট বলৰ পৰা অলপ মাটি এৰুৱাই দিছোঁ। অকণমান শিপা এটা ছিঙিলেও একো নহয়। আধা মানলৈকে মই এৰুৱাই লৈছোঁ, যাতে নতুন মাটিখিনিত শিপাখিনি ধুনীয়াকৈ বাঢ়িবলৈ সুবিধা হয়। এতিয়া ইয়াতে বহাই দিছোঁ পুলিটো। এতিয়া ইয়াতে মাটি দি দিম। ৰুট বলটো ভাঙি পেলাব লাগিব বুলি কোনো কথা নাই। মই আন এজোপা এনেকৈ ৰুই দিম। পানী দি লৈছিলোঁ কাৰণে খুব ধুনীয়াকৈ ওলাই আহিছে। এই পুলিটো প্ৰস্তুত কৰা মাটিখিনি খুবেই ভাল, গতিকে মাটিখিনি খুচৰি নিদিলেও কোনো কথা নাই। টাবটো তুলিত অকণমান মাটি দি এতিয়া পুলিটো বহুৱাই দিছোঁ। এতিয়া ছাইডৰ পৰা মাটি দিম। পিটুনিয়া গছজোপা খুবেই কোমল, গতিকে সাৱধানেৰে মাটিখিনি দি লৈছোঁ। ওপৰৰ পৰা অকণমান মাটি এৰুৱাই লৈছোঁ। নেৰুৱালেও কোনো কথা নাই। আৰু এনেকৈ আটাইকেইটা পুলি ৰুই লওঁ। আটাইকেইটা পুলি ৰোৱা হৈ গ'ল। এতিয়া
এই পুলিকেইটা ধুনীয়াকৈ পানী ল'লোঁ। ড্ৰেইনেজ হোলৰ পৰা পানী নোলোৱা পৰ্যন্ত খুব ধুনীয়াকৈ পানী লৈছোঁ। আৰু এতিয়া এই পুলিকেইটা ছাঁহত ৩-৪ দিনলৈ ৰাখি তাৰপিছত অলপ অলপকৈ ৰ'দলৈ উলিয়াই পিছলৈ সম্পূৰ্ণকৈ ৰ'দ পৰাকৈ ৰাখি দিম। এয়া মই এই পুলিকেইটা এতিয়া সম্পূৰ্ণ ৰ'দ পৰাকৈ উলিয়াই দিলোঁ। ইয়াত প্ৰায় ৰাতিপুৱাৰ পৰা ২-২:৩ বজালৈকৈ খুব ধুনীয়াকৈ ৰ'দ পৰে আৰু যিটো পিটুনিয়াৰ বাবে খুবেই প্ৰয়োজনীয়। এয়া ৰ'দ পাই পিটুনিয়াবোৰ খুব ধুনীয়াকৈ ফুলি উঠিছে। বিৰাটেই ধুনীয়া লাগে এই ফুলজোপা, মাত্ৰ অকণমান যত্নৰ প্ৰয়োজন হয়। আৰু এই ফুলজোপাত পানী দিওঁতে এটা কথা মন কৰিব লাগে যাতে ইয়াৰ পাতত পানী নপৰে। পাৰিলে ডালখিনি উঠাই পানী দিবলৈ যত্ন কৰিব লাগে। বহুত বেছি পানীও পিটুনিয়াৰ পুলি নষ্ট কৰা দেখা যায়, গতিকে পানী দিওঁতে সদায় সাৱধান হ'ব লাগে। মাটিৰ ওপৰ লেয়াৰটো যেতিয়া শুকায় তেতিয়াহে পানী দিব লাগে। ফুলবোৰ একেৰাহে সৰহকৈ পাই থাকিবলৈ ইয়াত ফাৰ্টিলাইজাৰ দিয়াটো খুবেই প্ৰয়োজন। ফাৰ্টিলাইজাৰৰ ভিতৰত লিকুইড ফাৰ্টিলাইজাৰ আটাইতকৈ বেছি ভাল। ইয়াৰ বাবে পিঁয়াজৰ বাকলি তিয়াই থৈ তাৰ পানী দিব পাৰে, কলৰ বাকলি তিয়াই থৈ তাৰ পানী দিব পাৰে, সৰিয়হৰ খলিহৈ দিব পাৰে। মই ভিডিঅ' দিয়া আছে, আপোনালোকে নিশ্চয় চেক কৰি চাব। তেতিয়া ফুলবোৰ খুবেই ধুনীয়াকৈ ফুলি থাকে, জকমকায়। লগতে পৰ্যাপ্ত পৰিমাণৰ ৰ'দটো লাগিবই। পিটুনিয়াৰ ফুল এপাহ ফুলি মৰহাৰ পিছত কেতিয়াও গছজোপাতে ফুলপাহ থাকিবলৈ দিব নালাগে। আৰু এৰুৱাই দিলেও মই এৰুৱাৰ ধৰণে কেতিয়াও এৰুৱাব নালাগে, কাৰণ যদি এনেকৈ এৰুৱাই দিওঁ এয়া চাওক গুটি প্ৰস্তুত কৰিবলৈ আৰম্ভ হৈ যায়। সেইকাৰণে গছত কেতিয়াও ফুলপাহ থাকিবলৈ দিব নালাগে। আৰু এয়া দেখিছেনে গুটি হ'বলৈ আৰম্ভ কৰিছে, গতিকে এই ধৰণে তলত কাটি দিব লাগে। কাৰণ যদি গুটি প্ৰস্তুত কৰিবলৈ আৰম্ভ হৈ যায় তেতিয়া গছজোপাই গুটিতহে বেছি এনাৰ্জিটো খৰচ কৰে, তেতিয়া ফুলজোপা লেংলেঙীয়াকৈ বাঢ়ি যায়। আৰু তেনেকুৱা হ'লে ফুলো কমি আহিব। গতিকে জোপোহা গছ এজোপা পাবলৈ হ'লে ফুলবোৰ ফুলাৰ পিছত এনেকৈ ঠাৰিতে কাটি দিব লাগে। আপোনালোকে হাতেৰেও কাটিব পাৰে, কিন্তু পিটুনিয়া ফুলবোৰ যিহেতু আঠাযুক্ত গতিকে কেঁচি এখন বা প্ৰুনাৰ এখন দি এনেকৈ কাটি দিব পাৰে। তেতিয়া গছজোপা কষ্ট নাপায়, টান নাখায়। গতিকে ফুল এপাহ মৰহাৰ পিছতে এনেকৈ কাটি থাকিব। এনেকৈ কৰিলে পিটুনিয়াৰ ঠাল ঠেঙুলিবোৰো বাঢ়িবলৈ সুবিধা পাব, গছজোপা জোপোহা হ'ব আৰু ফুলবোৰো খুব ধুনীয়াকৈ ফুলি থাকিব। পিটুনিয়াৰ পুলি ৰাখিবলৈ হ'লে আপোনালোকে শেষৰ ফালে ফুলবোৰ ঠাৰিতে নাকাটি গুটি বাঢ়িবলৈ আপোনালোকে দিব পাৰে। আৰু গুটিবোৰ এই ধৰণে বুঢ়া হোৱাৰ পিছত মানে যেতিয়া এইটো ব্ৰাউন কালাৰ হ'ব তেতিয়া আপোনালোকে ছিঙি আনিব। চাব যাতে গুটিবোৰ ফাটি তলত পৰা আগতে আপোনালোকে ছিঙি আনিব পাৰে। আৰু এনেকৈ সাৱধানেৰে ছিঙি আনি কিবা এটা পাত্ৰ এটাত উলিয়াই ল'ব। খুবেই সৰু সৰু হয় এই গুটিবোৰ, গতিকে সাৱধানেৰে ৰাখি থ'ব। আৰু এইখিনি কেইদিনমান ৰ'দত শুকুৱাই আপোনালোকে বতাহ সোমাব নোৱাৰাকৈ ভালকৈ কিবা এটা পাত্ৰত ৰাখি থ'ব পাৰে অহা বছৰলৈ, যাতে তেতিয়া আপোনালোকে গুটি সিঁচি নাৰ্চাৰীৰ পৰা নিকিনাকৈ পিটুনিয়াৰ পুলি নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আৰু কেতিয়াবা মন কৰিব ফুলি হোৱাৰ পিছত তলতো গুটিবোৰ নিজে নিজে পৰিও কেতিয়াবা পুলি হৈ থাকে, গতিকে আপোনালোকে তেনেকৈও ৰুব পাৰে। আপুনি যদি পিটুনিয়া আজিলৈকে ৰোৱা নাই নিশ্চয় অহাবাৰ ৰুব। আৰু যদি ফুল ভাল পায় এই চেনেলটোৰ লগত ভৱিষ্যতেও জড়িত হৈ থাকিব। আৰু আজি ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।